বা ভাইটিসকল আহি গ'লা অঁ কিমানখিনি ল'ৰা ছোৱালী ক'ত ক'ত পঢ়ে বনিতা কোন স্কুল দহতীয়া অঁ নহতীয়া বা লাহে 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 এইখিনি ল'ৰা ছোৱালী ডেইলি অকল নাৱত অহা যোৱা কৰে ভাইটিকেইটাৰ নাম কি অ' নাম কি তোৰ নাম কি ডিম মিচং এইটা মাইনা তাহাঁতে এখন নাও এখন বনাই আছে সিহঁতে তাত নাও বহুত প্ৰয়োজন হয় পানীটো হয় ন অলপমান এইটো কি কাঠৰ হয় দাদা আজাৰ কাঠেদি বনাই অঁ এইখন কিমান দিন লাগে নে বনাওঁতে 10 দিন লাগিব কেইফুট মানে দীঘল বহল কিমান ফুট আছে এইখন আপোনাৰ সৰু নাও এখন 22 ফুট মান দীঘল হ'ব 22 ফুটমান হ'ব 3 ফুট মান বহল হ'ব 3 ফুটমান বহল হ'ব এখন মানুহে অহা যোৱা কৰিবৰ কাৰণে পাৰিব আৰু ন 6-7জন মানুহ আৰামত আহিব পাৰিব আপোনালোকৰ ওচৰত নিজে নিজে বনাই নাওবিলাক এইটো মই ইয়াৰ নহয় মই মাজুলী মানুহ হয় অঁ আপুনি তাৰপৰা নাও বনাবলৈ কাম কৰোঁ অঁ আপোনাক নিমন্ত্ৰণ কৰি অনা হৈছে মোৰ কাম এইটো মাজুলীত নাও বনোৱা জেগাডোখৰ নাম কি শালমৰা নাওৰ কাৰণে বিখ্যাত ন অঁ আপুনি তাৰপৰা আহিছে আপোনাৰ নামটো দাদা মোৰ নাম মুকুল ভূঞা দাদাক লগ পাই ভাল লাগিলে দেই আপুনি মানে এইবিলাক যে মানে ইয়াত গজালবিলাক আছে নেকি চাব পাৰিম নেকি গজাল নাৱৰ গজালটো আকৌ আমাৰ গজালটো খেলি নহয় নহয় খিলিটো বেলেগটো ন আমাৰ গজালবোৰ কাঠত মৰা যায় গজাল তেনেকুৱা নহয় কি কয় অঁ এইটো গজাল নহয় অঁ নাৱত মৰা গজাল এটা আছে সেই গজালটো খিলি বুলি কয় এইটো খিলি বুলি কয় ন এইটো আচলতে মাৰি পেলাই বেকাৰ কৰি দিয়ে নেকি এনেই আপুনি আৰ্হিটো দেখাই দিয়কচোন বুজাই দিয়ক কেনেকৈ মাৰি পেলাই বেকাৰ কৰি দিয়ে এইটো বস্তুটো আৰ্হিটো আপোনাৰ এইটো অস্থায়ী কিন্তু দেই অঁ অস্থায়ী বস্তুটো এইফালে এনেকৈ পুতি অঁ প্লাছ আপোনাৰ এনেকুৱা এইটো আমি খাজ কাটি ল'ম আচ্ছা এইটো ইয়াত পোতা আছে অঁ এনেকৈ মাৰি দিয়ে এইটো ইয়াত পোতা আছে এইকেইটা জইনে এনেকৈ মাৰি দিয়ে এইটো ফাৰ্ষ্ট টাইম অলপ সোমোৱাই তাৰপৰা বেকাৰ কৰি দিয়ে বেকাৰ কৰি আকৌ এইটো মাৰি দিয়ে আল পিনৰ লেখীয়া মানে ষ্টেবুল এনেকৈ মাৰে ষ্টেবুল পিনৰ লেখীয়া হৈ যায় অঁ কি বুলি কয় এইটো খিলি বুলি কয় হয় এখন নাও বনাই থকা আজি প্ৰথম দেখিলোঁ মানে শুনি আছিলোঁ যোৱাটোত আছে বুলি কিন্তু দেখা নাছিলোঁ আজি প্ৰথম দেখিলোঁ এইখন নাও এনেই যদি বনাই কমপ্লিট হৈ যায় এখন দাম কিনিবলৈ বিচাৰে কিমানমান হ'ব এইখন নাও আপোনাৰ 35-40,000 অঁ দাম আছে এইখন বাইকৰ দামেই অঁ সেইটো এনেই ধৰক 35 মানত এখন সৰু ছেকেণ্ড হেণ্ড বাইকে পাই যাব 40,000 লাগিব এইখনত ইয়াতকৈ ডাঙৰ হ'লে দাম বেছি লৈ যাব অঁ আকৌ এইখন আলকেইটা মাৰিবলৈ আছে নহয় আলকেইটাত গলাবিলাক মাৰিব লাগে ন অঁ ডাঙৰ ফেৰীবিলাক দেখিছে নহয় মাজুলী দেখিছোঁ এইবিলাকতো আপোনাৰ 40,000 ওচৰত অঁ 40 লাখৰ ওচৰত পৰিব এতিয়া যিখন আমি যাওঁ সেইখন সেইবোৰ ইয়াতে যিখন মেচিন নাওখন চিংগুল যিবিলাক নাও সেইবিলাকৰ কথা কৈছোঁ জাহাজবিলাকৰ কথা কোৱা নাই চিংগুল নাওবিলাক মেচিন বৰ্তমান যে আহিছোঁ সেইখন এতিয়া এইখন আপোনাৰ 6 লাখ মান টকাত হৈ যাব বা দেখিবলৈহে নাও উঠিবলৈহে নাও লাখৰ ওপৰত পৰেগৈ তাক কি এইটো অকল আজাৰ কাঠে দিয়ে বনে আৰু বেলেগ কাঠে দিয়ে হয় এইটো কাঠ বেষ্ট এইটো কাঠ ভাল অঁ আজাৰ কাঠটো ভাল ন চব কাঠৰে বনাব পাৰে আপুনি কাঠ হ'লেই হ'ল কিন্তু এইটো কাঠ ভাল আৰু পানীত নপচে কাঠটো পৰা ফালি পেলাই আকৌ তিয়াই থ'ব লাগে নে কিবা কৰিব লাগে ডাইৰেক্ট বনাব পাৰি অঁ পানীত বেছি লাষ্টিং কৰে এইটো আৰু এইটো মানে আপোনালোকে বেন কৰিবৰ কাৰণে কিবা কৰিছে নেকি এইটো আমাৰ টেকনিক এইটো টেকনিক আমি বুদ্ধিত কৰোঁ অঁ এইটো মানে আপোনাৰ হাতৰ বিদ্যা আৰু এইটো মানে কাঠত আমিতো বেন কৰিলে ফাটি থাকিব চব ষ্টেট থাকিব অঁ ইয়াৰ মানে কিছুমান হেৰি আপোনাৰ হাতৰ বিদ্যা দি পেলাই বস্তুটো বেন কৰিছে এডালে দুডাল আছিলে জইন কৰি লৈছোঁ ছুটিৰ কাৰণে জইন কৰা হৈছে জইন আছে নেকি অঁ ইয়াত এটা জইন আছে সেইটো ন এটা জইন ইয়াতো আছে খুলি দিব আৰু এটা ইয়াত জইন আছে অঁ দুটা জইন আছে কষ্ট হয় অকলে চাগে নোৱাৰে লগত লাগিব হেল্পাৰ 12 ঘণ্টাকৈ কাম কৰিলে আপোনাৰ 7 দিন 8 দিনত হৈ যায় এখন অঁ 12 ঘণ্টা কৰিব লাগিব অঁ গোটেই দিন অঁ তেতিয়া মানে 7 দিন 8 দিন লাগিব এনেকৈ অঁ এনেকৈ আপুনি অকলে কৰি আছে ইমান টাইমটো দিব নোৱাৰে গোটেই ধৰ 15 দিনমান লাগি যাব চাগে নালাগে 7 দিন 8 দিনত হৈ যাব 7 দিন 8 দিনত হৈ যাব
ভাল লাগিলে আপোনাক লগ পাই। এই নাও বনোৱা প্ৰথম দেখিলোঁ, আগতে দেখা নাছিলোঁ। কোন জেগা? এই যোৰহাটত মানে আপোনাৰ মেডিকেল ওচৰ কিছুমান সঁজুলি আছে। এইটো কি কয় ক'লে দাদা? শাল পতা। এইটো মানে দুটা কাঠ জইন কৰিবৰ কাৰণে লগাই এইটো ৰাখি থৈছোঁ চেপা মাৰি। এইখন 22 1 নম্বৰ সঁজুলি। কথা এটা কয় হেৰি কুকুঠাৰ 22খন, ছোৱালীনে 3খন, থাকিলে কেইখন? সেইখনে 22, সেইখনে 22খন। আৰু এইটো জম্বুৰা, এইটো জম্বুৰা। নাওখন আপোনাৰ চাগে? অঁ, এই দাদাই ইয়াতে আজি 10-12 বছৰ এই গাঁওখনতে মানে তেওঁলোকে মানে পানীৰ কাৰণে বহুত অসুবিধা হয়তো, চবৰে ঘৰে নাও আছে। তো ইয়াতে 10-12 বছৰ ধৰি নাও বনাই আছে। 13 বছৰমান হ'ল ইয়াতে ৰানিং। 13 বছৰমান কৰোঁ, যাওঁ তেনেকুৱাই মানে। কিমানমান আপোনাৰ এখন নাম কমপ্লিট কৰিলে আপুনি কিমানমান চাৰ্জ? এখন 13-14 হাজাৰ টকা হ'ব। তো সেইটো জানিবলগীয়া কথা, জানিবলগীয়া ভিডিঅ' দাম হ'ব। নাও চাইজ লৈ দাম হয়। আপোনাৰ যিখন পাৰ হৈছিলে এতিয়া সেইখন আমি কমত বনাইছিলোঁ, সেইখন 180 লৈছিলোঁ। মানে চাইজ লৈ লৈ আপুনি হেৰি লৈ সেইখনত 180 লৈছিলে? বাহ, বহুত দামো লৈছে। আপুনি এখন কিমান দাম লাগিছিলে বনাওঁতে? এখন লাগিল, আমি 3জন আছিলোঁ। 3জন? 1.5-2 লাগি গ'ল। 1.5-2 লাগিছিলে, টাইম লয়। সেয়া এটা জানিবলগীয়া ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। যদি চাই ভাল পায় অকণ লাইক কৰিব, কমেণ্ট এটা কৰি জনাই দিব। দাদাক লগ পাই ভাল লাগিলে। দাদা মাজুলী কোনডোখৰ? শালমৰা, য'ত নাৱৰ কাৰণে বিখ্যাত, নাও য'ত বনায়। আৰু দাদাই তাৰপৰা ইয়ালৈ আহিছে এই নাও বনাবৰ কাৰণে এক্সট্ৰাকৈ। লগ পাই ভাল লাগিলে, ধন্যবাদ। দাদাই বনোৱা নাও এইখন, এখন তাত গৈ আছে আৰু এইখন বনাওঁতে কিমান হৈছে? 3 লাখে পৰি যায়গৈ। এইখনে 3 লাখ? বাহ, সেই তেওঁৱে বনাইছিলে? মাজুলীৰ পৰা আহিছিলে? বাহ, কাঠে চাঠে 3 লাখে পৰিছে এখনো। আমি যিখন নাৱত যাম এতিয়া সেইখন নাও